এয়া আজি মই ৰাতিপুৱাই ৰেডি এতিয়া চুলি চুচি আছো কাৰণ মই যাবগে লাগে ইফালে আহি পালে হাজবেণ্ড ইফালে মায়ে এই তালি টোপোলাবোৰ বান্ধি আছে বান্ধি আছো তাই যাব এতিয়া ইমান দিন আছিলো মই মাৰ ঘৰত আৰু এতিয়া যাব লাগিব বিৰাট বেয়া লাগিছে আকৌ নহয় যাবই লাগিব বহুত বেয়া লাগিছে মনটো বুলি দেউতাই চিপছ ফ্ৰুটছ এগালমান টোপোলা বান্ধি দি পঠাইছে নিজে জন্ম পোৱা ঘৰখন এৰি অহাটো একেবাৰে সহজ নহয় আৰু যিসকলে বিয়া হৈছে এই অনুভৱটো ভালদৰে বুজি পাব যে কেনেকুৱা এটা দুখ লাগে আৰু অহাৰ সময়ত যে মাহঁতে এইটো বস্তু লৈ যায় সেইটো বস্তু লৈ যায় এগালটো তালি টোপোলা বান্ধি দিয়ে বহুত বেছি দুখ লাগে আৰু অহাৰ সময়ত মই আজি ইম'চনেল হৈ গ'লোঁ বেয়াও লাগিছে মাহঁতক তেনেদৰে এৰি আহিছোঁ কিন্তু হাজবেণ্ডে ল'ব গৈছে আহিবতো লাগিবই যিহেতু দায়িত্বও আছে আৰু ঘৰত সোমাই ৰুমৰ অৱস্থা দেখি মোৰ মাথা বেয়া কাৰ এনেকুৱা হয় ক'বচোন দুদিনৰ কাৰণে ঘৰ এৰি থৈ গৈছিলোঁহে ৰুমৰ একেবাৰে অৱস্থা নাই আৰু মই ঘৰ সোমোৱাৰ পাছতেই তেখেতে গ'ল অফিচ